हेलो फ्रेंड, आज मैं NRL सेंटर गुवाहाटी स्टोर जो ऑफिस এই অফিসটোৰ আপোনালোকক দেখাবলৈ যত্ন কৰিছোঁ। এতিয়া কামবিলাক হৈ আছে। NRLৰ সন্মুখৰ ভাগৰ ভিতৰ ফালৰ পৰা মই ফটোটো দিছোঁ। এইটো হৈছে 9 মহলাৰ বিল্ডিং, যিটো গ্লাছৰে আগফালে বনোৱা হৈছে। বনোৱাই কাম কৰি আছে। তলত টাইলছ, গ্লাছ, ফাৰ্নিচাৰ এইবিলাক বনোৱা হৈছে। বহুত ধুনীয়া বিল্ডিং। NRLৰ ৰিজনেল অফিচ হয়। ইয়াত NRL চেণ্টাৰ, বিল্ডিংটোৰ নাম NRL চেণ্টাৰ। ইয়াত কাৰ পাৰ্কিং হয়। এই গেটে লিফ্টাৰটি আহি পেলাই ইয়াত কাৰ পাৰ্কিং কৰা হয়। এইটো সন্মুখৰ ভাগৰ পৰা এই দৰ্জা দি আহিব। তাৰপিছতে ইয়াত আছে, ইয়াত 24খন গাড়ী ধৰে ইয়াত। আৰু ওপৰত আকৌ আছে, ইয়াৰ ওপৰত আৰু আছে। এইটো আপোনাৰ 24খন গাড়ী ধৰে। এইটো চিটি চেণ্টাৰ, য'ত আপোনাৰ চিটিজেনৰ PVR গোটেইখিনি আছে। PVR আছে, শ্বপিং মল আছে। ইয়াত আপোনাৰ কাৰ পাৰ্কিং হয়। ইয়াত 6খন হয় আৰু ইয়াৰ পিছপিনে বাওঁফালে আৰু আপোনাৰ 24খন হয়। 12খন 24খন হয়। এয়ে বৰষুণ বতৰত পৰ্যবেক্ষণ কৰা হৈছে। এয়া সন্মুখৰ ভাগৰ NRL চেণ্টাৰ অফিচ। এইটো ইয়াৰ দি গাড়ী সোমাই। এতিয়া ৰাতি বৰষুণৰ সময়ত আমি তোলা হৈছিলে এই ফটোটো। সন্মুখৰ ভাগৰ পৰা বৰষুণ পৰা সময়ত পৰ্যবেক্ষণ কৰি থকা সময়ত। এইটো NRL চেণ্টাৰ সন্মুখৰ ভাগ। বহুত ধুনীয়াকৈ ব্যৱস্থাপনা দিয়া হৈছে ইয়াত। বাতানুকুলিত সকলো ৰুম। বৰষুণ গধূলি সময়ত ধাৰাসাৰ বৰষুণ। এই PVR চিটি চেণ্টাৰ হয়। এই খ্ৰীষ্টান বস্তি এলেকা। ইয়াত কাৰ পাৰ্কিঙৰ ঠাইত ইমানে বৰষুণ, গোটেই পানীত বুৰ গৈ গৈছে। ধাৰাসাৰ বৰষুণ, তলত পানীয়ে পানী।